অসমৰ তিনিচুকীয়া জিলাত জন্মগ্ৰহণ কৰা এজন জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, যিয়ে নিজৰ সুৰীয়া গানেৰে প্ৰত্যেকৰে হৃদয় চুই যাব পাৰে। তেওঁৰ প্ৰকৃত নাম হৈছে সঞ্জয় দাস। তেওঁৰ প্ৰথম এলবামটো হৈছে বিহুৱান 2016। তেওঁৰ প্ৰিয় গায়ক জুবিন গাৰ্গ আৰু অৰিজিত সিং। নীল আকাশৰ জন্ম 1991 চনৰ 15 নৱেম্বৰত তিনিচুকীয়া জিলাৰ বৰডুবিত হৈছিল। তেওঁ গান গোৱাৰ লগতে গান লিখা আৰু তেওঁ নিজৰ গানত নিজে অভিনয় কৰা আদি সকলো কাম তেওঁ নিজেই কৰে। মাক দেউতাক আৰু জ্যেষ্ঠ ভাতৃসকলৰ পৰাই তেওঁ সংগীতৰ প্ৰথম অনুপ্ৰেৰণা লাভ কৰিছিল। লগতে স্কুল কলেজৰ লগৰ সমনীয়াৰ পৰাও প্ৰেৰণা লাভ কৰিছিল। নীল আকাশে স্কুলত পঢ়ি থকা অৱস্থাত কেৱল জুবিন গাৰ্গৰ গানহে শুনিছিল, কিন্তু গোৱা নাছিল। তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক হোৱাৰ পিছত তেওঁ সংগীতৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে, কিয়নো তেওঁৰ ডাঙৰ ভায়েক সংগীতৰ সৈতে সম্পৰ্কিত আছিল। বৰ্তমান নীল আকাশ অসমৰ ডিব্ৰুগড় মৰাণত বাস কৰে। নীল আকাশে 2008 চনত অসমৰ বিহু অনুষ্ঠানত মঞ্চত গীত গাই কৰ্মজীৱন আৰম্ভ কৰিছিল। বহুতো সংগীত পৰিচালক আৰু সুৰকাৰে তেওঁৰ কণ্ঠক এজন গায়ক হিচাপে চিনাক্ত কৰিছিল। 2016 চনত তেওঁ প্ৰথম একক এলবাম বিহুৱান মুকলি কৰে, যিয়ে ইউটিউবত বহু জনপ্ৰিয়তা লাভ কৰে। তাৰ পিছতে নীলে পুনৰ এনাজৰী নামৰ এটা জনপ্ৰিয় সংগীত এলবাম আগবঢ়ায়, আৰু এই এলবামটোৱে বহুতো জনপ্ৰিয়তা লাভ কৰিছিল বা বহু হিট হৈছিল। তাৰ পিছত 2017 চনত বিহুৱান খণ্ড 2 আৰু এনাজৰী ভলিউম 2 মুকলি কৰে। বিহুৱানৰ নীল আকাশৰ একক ট্ৰেক অ হুকন্তলা গীতটিয়ে ইউটিউবত 10 মিলিয়নতকৈ অধিক দৰ্শন লাভ কৰিছিল। এই এলবামটোৰ গানবোৰ তেওঁৰ 8 বছৰীয়া আৱেগ আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰতিফলন। তেওঁৰ আন জনপ্ৰিয় গীতৰ ভিতৰত আছে মাঘৰ বিহু আহিল, তোমাৰ চকুৰ কাজল, চুম্মা, মাছলে গৈছিলোঁ, মাইহাং, ৰাংঢালি ইত্যাদি। তেওঁ অসমী বিহু সংস্কৃতিত জনপ্ৰিয় ধাৰা ৰেপৰ সৈতে অসমী বিহু গীত গাইছে, যাক ৰেপ বিহু বুলি কোৱা হয়। নীল আকাশে যোৱা 11 বছৰ ধৰি অসমৰ বিহু অনুষ্ঠান আৰু কাৰ্যসূচীত প্ৰদৰ্শন কৰি আহিছে। তেওঁৰ প্ৰথম একক বিহুৱান এলবামৰ গান শকুন্তলাৰ বাবে ৰামধেনু টিভি চেনেলৰ দ্বাৰা শ্ৰেষ্ঠ আত্মপ্ৰকাশ গায়ক পুৰুষ 2016 বঁটা লাভ কৰিছিল, আৰু অসম টক চেনেলৰ দ্বাৰা 2016 বৰ্ষৰ শ্ৰেষ্ঠ ভিডিঅ' গানৰ বঁটা লাভ কৰিছিল। নীল আকাশে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিকা নেন্সি ফুকনৰ সৈতে 2021 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত বিবাহ পাশত আবদ্ধ হয়। নীল আকাশে প্ৰতিখন বিহু মঞ্চত 1 লাখৰ পৰা 3 লাখলৈকে উপাৰ্জন কৰে। 2022 চনলৈকে নীল আকাশৰ বয়স 31 বছৰ। যদি ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ, লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।